guys, welcome to my YouTube channel. Sibani program apollo সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মানে আইতাৰ দহা হয় মানে 10 দিন হৈছে আজি সো আজি মানে কাপোৰ সাপুৰ সব ধুলে মামিয়ে হেবোৰ গতে আৰু ওপৰতে আছে বাৰু মানে আজি টোটেলি সোৱাটো যোৱা নাই বাট তথাপিও মানে 10 দিনৰ দিনাখনি নিয়মটো কৰিব লাগে কাপোৰ সাপুৰ ধুব লাগে কিবা কিবি এনেকুৱা কৰিলো তাৰ পাছত এতিয়া চাহ পানী খালো তাৰপিছত এতিয়া আনি আছো মাইনাৰ লগত আৰু মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আজিৰ পৰা ঘৰতে আৰু ফটো যোৱা নাই আৰু এতিয়া মানে এনে আছো মাইনাৰ লগতে আছিলো টিভি চাই আছিলো আৰু মটৰটো বন্ধ কৰি দিওঁ মানে সুইচটো দি থৈ আহিছিলো কেতিয়াবা পানী পৰি আছে আৰু তলত আহিলো এটা বস্তু দেখাই আছো কিমান ধুনীয়া গোলাপ ফুল হৈছে একদম চিঙিয়া ননু লাগি যায় এতিয়া ওপৰলৈ যাওঁ আৰু চাওক এয়া কোন আহিছে তোমাৰ নামটো কি আছিলে নাম আদ্ৰিক ফুকন নামটো পুৰা আনকমন একদম মাতটোৱে নুফুটে আৰু তুমি কোন ক্লাছত পঢ়ি আছা মই নাৰ্চাৰী আচ্ছা কিমান ক্লাছ পালা মই কেজি কেজি 1 নেকি মানে আচ্ছা চুকু মুখখনত গোটেই লগালে বাই বাই দিয়া দাদাক দিয়া দাদা দাদা গ'ল বাই বাই আহি মই আছো দিয়া বাই বাই দিয়া ঠগু বাই বাই দাদা গ'ল চাওঁ আঁতৰা হাতখন নিয়া বাবা দাদা গ'ল আহা পাপি তাই মানে মোক মানে মৰমতে কিবা পাপি নে পুপু কিবা এনেকৈ মাতে ধৰিবই নোৱাৰো এনেকৈ পাপি এনেকুৱা কৰি থাকে কেতিয়াবা এয়া দেখিবলৈ পাইছে পুৰা মামীয়ে লাড্ডু বনাইছে চুজিৰ লাড্ডু বনাইছে মানে গুৱাহাটীত যাম আমি গোটেইবোৰ এয়া পুৰা নাৰিকল চুজি মিক্স পুৰা লাড্ডু বনাইছে আৰু এয়াও আছে ইয়াতেও আছে পুৰা লাড্ডু খাবহে কথা আৰু গুৱাহাটীত যায় মানে আইতাৰ সকামৰ কাৰণে ইয়াৰ পৰাই মানে লাড্ডু বনালে তাত লৈ যাম আমি ন মই এটা খালোঁ তো দেখাম মানে টাউনত বেছিভাগ পুলিয়ে মাতা শুনি নাপাওঁ আজি শুনিছোঁ খাব নেকি হয় বন্ধ হৈ গ'ল গাইজ এটা বস্তু চাওক মানে তাইক মই এনে কিবা এটা ক'লোঁ তাই একদম মানে এনেই মই দম দিলোঁ তাই মানে মই ভাত খাই থাকোঁতে তাইক মানে ভাতটো পিটিকি থাকিব দিব লাগে সেইটো কাৰণে তাইৰ পৰা একদম মই কিবা এটা ক'লোঁ মানে কিয় ওলাই দিছে এনেকৈ ক'লোঁ কোৱাতে তাই চাওকচোন কি তলত একদম শুই দিছে খং চাচোন তাইৰ হগু উঠা নাপায় নহয় এনেকৈ কৰিব উঠা বাপৰে উঠা বা আমু আছে লাহে গধূলি হ'ল পুৰা নামাজ পঢ়ি আছে পঢ়া হ'ল চাগে শুনি পেলাই কিবা এটা ভাল লাগিলে এনেকৈ মই শুনি আছিলোঁ চাই আছিলোঁ
আৰু এতিয়া গধূলি আজি খানা মানে জল্দি খাব লাগে। তো মামীয়ে ফোন কৰি পেলাই ক'লে যে মোক বইলখিনি বনাই থৈ দিব দিলে। তো আগতীয়াকৈ মই মানে বইলখিনি বনাই থৈ দিওঁ বুলি ভাবিলোঁ। আৰু আমাৰ এয়া গধূলি হৈ গ'ল। আমি পূৰা ওপৰলৈ গৈ আছোঁ। ওপৰত কিবা কাপোৰ আছে নে নাই চাই আহোঁ আৰু আপোনালোককো এবাৰ ভিউটো দেখাই দিওঁ নে কি? ঠগু ঠগু देखो ऊपर देखो ये इवनिंग गुड इवनिंग আৰু ইয়াতে কিবা কিবি এইডাল তুলসী হৈছে আৰু ইয়াতে মামাই কিবা কিবি শস্য কৰিছে। এয়া বিলাহী লাগিছে, এয়া বিলাহী লাগিছে আৰু এইবোৰ কি জানো। এইফালে মজা ভিউ, মই গৈ পেলাই দেখাই দিছোঁ। এতিয়া চাৰিওফালে মানে পূজা চলি আছে। এইফালে চব মানে বেংগলী মানুহ বহুত আছে। চ' সেইটো কাৰণে মানে এইফালে মানে পূৰা ভাল লাগে আৰু গধূলি এনেকুৱা ধুনীয়া মানে যেন নতুন কইনা ওলালে যেনেকৈ উৰুলি দিয়ে সেনেকৈ পূজা কৰে একদম মানে বেংগলীবোৰে। একদম ঘণ্টা চাণ্টা বাজাই দিয়ে বহুত জোৰকৈ, একদম ভাল লাগে। সৰু থাকোঁতে এইফালেৰে এনেকৈ তাৰপৰা ইয়ালৈকে এনেকৈ গৈছিলোঁ, গোটেই ৰাউণ্ড ঘূৰিছিলোঁ। আৰু সেইফালে এটা নাম আছিলে, তাৰ পৰা উঠি পেলাই খাইছিলোঁ। আৰু তাইক চাওকচোন ইমান ধুনীয়াকৈ খেলি আছে, মানে মৰমে লাগিছে কিবা এনেকৈ থাকিলে। মই কামত ব্যস্ত পূৰা, আৰু তাই টোপনিৰ পৰা উঠি পেলাই তলতে বহি পেলাই কিবা খেলি আছে। আৰু মামীয়ে মানে ফোন কৰি পেলাই ক'লে যে বইলখিনি মোক বনাবৰ কথা ক'লে, আৰু জল্দি মানে নিৰামিষ ভাত জল্দি খাব লাগে গধূলি নোহোৱাতে। চ' সেইটো কাৰণে মই অকণমান হেল্প কৰি দিওঁ আগতীয়াকৈ। আৰু বিলাহী ইংলিছ কি জানেনে? এইটোতো আপোনালোকে নোকোৱাকৈ জানিব, ফেলাহে। আৰু এইটো পূৰা বহাই দিলোঁ, চব বইল। ইয়াতে আলু, বিলাহী, কাচকল, জিকা চব আছে, চব বইল হ'ব দিছোঁ। এতিয়া এইখিনি কাম মই কৰি থৈ দিম, বাকীখিনি মামী আহি পেলাই কৰিব। আৰু এইবোৰ জাবৰবোৰ পূৰা পেলাব লাগিলে। ব'লা আহা, কাটি দিম আহা। নাচা 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 আমার চিপসর দোকান দিছে 10 টাকা 10 টাকা 10 টাকা 10 টাকা 10 টাকা आपको पैसे कम ये है हमारी मैच शुरू हो गई है WWE। मारो 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 হেল্ল'। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে বাবু মইনা গোটেইবোৰ শুই আছে, আজিলৈ আহিছোঁ তেন্তে বাই বাই।